हेलो गाइस এই ভিডিওটো হৈছে লক্ষী পূজাৰ ভিডিও পিছে ভিডিওটো আপলোড দিবই পৰা নাই বনাই থৈছিলো আজিহে আপলোড দিলো সময় পোৱা নাছিলো এডিট কৰিব কাৰণে এডিট কৰিবলৈতো সময় লাগে ন আৰু আমাৰ গাঁৱৰে আইনাম হয় আইনাম কেইজনমান এনেকে মানুহ আহিছে আৰু কেইজনমান মানুহ মাতিছিলো এনেকে দুখানমান নাম গাব বুলি আৰু আমাৰ ঘৰৰ ভিতৰত এনেকে লক্ষীমাৰ থাপনা আছে তো লক্ষীমাক ঘৰৰ ভিতৰতে এনেকে আজি পূজাখিনি পাতিলো থুলমূল হিচাপে যিখিনি পাৰিছো আৰু তো হেল্ল' অসমীয়া কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় খবৰ কাটিবলৈ ভাল হ'ব আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ এয়া চাওক মই ঘৰ একদম অৱস্থা নাইকিয়া আৰু এয়া ঘৰবিলাক মুচিলো তো ৰাতিপুৱাৰ ভিডিঅ' এইটো বনালো আৰু বৰষুণ দিছে মানে ৰাতিপুৱা আজি বেয়াকে বৰষুণ দিলে সেইকাৰণে ঘৰবিলাক একেবাৰে বাৰান্দাবিলাক ভিজি গৈছে আৰু ডাৱৰীয়া হৈ আছে বতৰটো বেয়াকে ৰাতিপুৱা বৰষুণ দিলে আৰু এতিয়া বাৰু নাই আৰু দিনটো কেনেকুৱা হ'ব নাজানো বাৰু এয়া চাওকচোন আৰু গা চা ধুই লৈ এতিয়া প্ৰসাদ যোগাৰ কৰিম তো প্ৰসাদটো যোগাৰ কৰি থওঁ সন্ধিয়াহে পূজাটো কৰিম তো 8টা বজাতহে বোলে পূৰ্ণিমা আছে তো পূৰ্ণিমা হ'লে পূজাটো আৰম্ভ কৰিব লাগিব এনেকে কুঁহিয়াৰ কলৰটো ঘৰৰে হয় তো কুঁহিয়াৰ আপেল নাৰিকল এইখিনি কিনি আনিছো বজাৰৰ পৰা আৰু ইফালে আঙ্গুৰ আৰু কি বুলি কয় এইটো পাহৰিলো তো এনেকে যোগাৰ কৰোঁ আৰু যোগাৰ কৰিবলৈ ধৰিলো আৰু ফটাফট কৰি থব লাগিব দিনতে যোগাৰ কৰি থলে ভাল আৰু এইফালে প্ৰসাদখিনি যোগাৰ কৰা হৈ গেল এয়া পেকেটত যে দিছে সৰু সৰুকে কাটিছো নাৰিকলখিনি এইখিনি দিম মই পায়স বনাম তো পায়সত দিম আৰু ইফালে ডাঙৰকে অলপ নাৰিকল কাটি দিছো এইটো প্ৰসাদত দিম আৰু আপেল কলো এনেকে কাটি লৈ লৈছো আৰু এনেকে যোগাৰ জাতি কৰি থৈ দিম আৰু দিনে পোহৰে আৰু যোগাৰ কৰি থলে ভাল ৰাতি হলে পূজাখিনি কৰাতে ইমান ভজগত নহব ইমান কষ্ট নহব আগতে যোগাৰ কৰি থলো আৰু যোগাৰখিনি কৰাৰ পিছত অকণমান আবেগিক হলো মানে মোৰ মাৰ মনত পৰিলে কি ক'ব আৰু মাৰ মনত বোলে এই ঘৰৰ যিমান পূজা পাতল কৰা হওক পূজা তিথি আহিলে যিমান কাম আছে সকলোখিনি কাম আগতে মোৰ মায়ে নিজে কৰিছিল তো মই এটা কৰিব নিদিছিল এজনীয়ে ছোৱালী বুলি বহুত মৰমো কৰিছিল কিন্তু তাই নোহোৱাৰ পৰা আজি চিৰবিদায় লৈছে যিহেতু তো মই সকলো কাম মই নিজে কৰিবলগীয়া হৈছে আৰু অকণমান বেয়াও লাগিছে মনটো খুব মনত পৰিছে আজি তো কি কৰিব আৰু উপায় নাই ন চিৰবিদায় ল'লে যেতিয়া আৰু আমাৰ মাজৰ পৰা নোহোৱাই হ'ল তো এনেকুৱা দিন এটা দেখিম বুলি ভবাই নাছিলো এতিয়া যাব ললো বজাৰত আৰু টুকুৰ লগত যাম তো বস্তু কেইটামান আনিবলগীয়া আছে বাবাক আনিব দিছিলো কিন্তু তাই পাহৰি আহিলে আকৌ মই যাব ওলাইছো আৰু এতিয়া টুকুৰ লগতে যাম আৰু বজাৰৰ পৰা আহিয়ে চাদৰ মেখেলা এযোৰ পিন্ধি ললো আৰু নামো গাব লাগিব সেইকাৰণে পিন্ধি লৈছো আৰু পূজাটো ময়ে কৰিম যিহেতু আৰু গোসাঁই মন্দিৰত চাকি দিব আহিলো এয়া আমাৰ বৰমানী থান হয় আমাৰ এনেকুৱা নিয়ম তো আমাৰ এনেকে নিয়ম কাৰণে এনেকৈ কৰিছো এইফালে এয়া পূজা কৰিলো আৰু নাম গাই আছে বয়সস্থ মানুহ কেইজনে আহিছে যিকেইজন আহিছে সেইকেইজন নাম গাই আছে আৰু লক্ষীমাৰ ফটোটো আনিছো ইয়াৰ পৰা দেখাই নাযায় মানে সৰুকে এটা আনিছিলো ফটোটো লগাইছো আমাৰ ঘৰ দুৱাৰ একেবাৰে ভাল নহয় দেই কিন্তু লাষ্ট নিদিব আৰু এনেকে ময়ো নাম গালো আৰু অলপ আৰু এতিয়া মই খাব লৈছো খিচিৰি আয়োজন কৰিছিলো অকণমান আৰু লাবৰা আছিলে লগত তো পূজা পাতল শেষ হোৱাৰ পিছত তেওঁলোকক বিদায় দিলো চাহ পানী খুৱাই খিচিৰি খুৱাই তো মই খোৱাটোহে এতিয়া দেখাইছো আৰু শেষত অলপমান আছে তো এতিয়াহে মই ভিডিঅ'টো কৰিবলৈ পালো মানে মই পাহৰি থাকিলো তেওঁলোকক ভিডিঅ' কৰিবৰ কাৰণে তো আৰু এয়া হৈছে কাতি বিহু দিনাখনৰ ভিডিঅ' আৰু ঔটেঙাত এনেকে বাঁহডাল গজি লৈছো আৰু ঔটেঙাত আজি হেনো চাকি দিব লাগে সেই এনেকে ওলাই লৈছো আৰু সন্ধিয়াই হ'ল মানে মই আবেলি টোপনি গৈছিলো একদম সাৰি নাপালো সেইকাৰণে অলপ দেৰি হৈ গ'ল একদম আন্ধাৰে হ'ল ভালে আন্ধাৰটো এতিয়াহে ওলালো আৰু এনেকে তুলসীৰ তলত এনেকে ঔটেঙাৰ চাকিটো বাঁহডালত গজি লৈ এনেকে চাকি দিছো আৰু তুলসীটো মানে দেখাই পোৱা নাযায় তো আন্ধাৰ হৈ আছে এনেকে চাকি দি ললো এনেকে দিম আৰু চাদৰখন মানে মই বগা সেই লক্ষী পূজাৰ পিন্ধা চাদৰখনকে লৈছো আৰু ধুইছো দেই ধুই কিনে লৈছো আৰু ব্লাউজ আৰু মেখেলাটো বেলেগ পিন্ধি লৈছো এনেকে নিয়মখিনি কৰিবলৈ চেষ্টা কৰিছো আৰু যিখিনি পাৰিছো আৰু এয়া ৰাস্তাত সোঁফালে মানুহবোৰে দিছে ৰাস্তাত চাকি আৰু মই এতিয়াহে দিব লৈছো মানে কি ক'ব আৰু সাৰি নেপালো নহয় আৰু ফটো উঠিম বুলি ভাবিছিলো কাতি বিহু দিনাখন ফটো উঠিম বুলি ভাবিছিলো কিন্তু নহলে আৰু এনেকে চাকি গছি দিছো আৰু আমাৰ যিহেতু খেতি পথাৰ নাই আৰু খেতি পথাৰত দিব পাৰিলে ভাল তো নাই যদি আৰু এনেকে ৰাস্তাত দিছো আৰু বাৰীত দিম দংকলত এটা দিম আৰু গোসাঁই মন্দিৰত দিম আৰু গোসাঁই মন্দিৰত এয়া বাহিৰত আগতে চাকিটো দি লওঁ ঔটেঙাৰ
ঔটেঙাত সেইটো চাকি দিব লাগে তো এনেকে চাকিটো দিলোঁ তাৰ পিছত ভিতৰত সোমাই কেনে আৰু গোঁসাই মন্দিৰৰ চাকিটো জ্বলাম আৰু এতিয়া আহিলো গোঁসাই মন্দিৰৰ চাকি দিয়া দংকলত এটা দি ললো চাকি আকৌ বাৰীত দিম বাৰীতে দিব লাগিব আৰু যিহেতু খেতি পথাৰ নাই ন তো এনেকে নিয়মখিনি কৰিবলৈ চেষ্টা কৰিছো আৰু যিখিনি পাৰিছো আৰু এয়া বাৰীত আহিলো চাকি দিব কাৰণে চাকি দি আছো আৰু আন্ধাৰ একদম আন্ধাৰ চাৰিওফালে আন্ধাৰ একো দেখাই নাযায় পিছে লক্ষী পূজা আৰু কাতি বিহু এইবাৰ বছৰটোত একেলগে পৰিছিলে হেনো আৰু লক্ষী পূজা হেনো 2 দিন বান খাইছিলে এনেকে তো মই প্ৰথম দিনাখনে কৰিছো তো এনেকে ভিডিওটো কৰিলো আৰু চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ইউটিউবত চাইছে তেনে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত যদি চাইছে তেনেহলে ফলো কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক এটা কৰিব আৰু ধুনীয়াকে কমেন্ট এটা কৰি দিব কেনেকুৱা হৈছে তেন্তে আজিলৈ বাই বাই